কবি পলি হাজৰিকাৰ কবিতা অপৰাজিতা পাঠ নৱজিত বৰুৱা। কজলা মেঘৰ বুকুৰে বৰষুণ এজাক সৰিছে, শাওনৰ বৰষুণ। অপৰাজিতা, আজি তোমালৈ বৰ মনত পৰিছে। মোৰ কল্পনাত তুমি উজলি উঠিছা বাৰে বাৰে। বৰষুণৰ চুম্বনত সৰ্বশৰীৰ ভিজিছে। তোমাৰ ভিজা ওঠত ওঠ হৈ শৈশৱৰ মেটমৰা সপোনটোকে পুনৰ ৰচিছোঁ। অপৰাজিতা, ব'লা না গুচি যাওঁ তোমাৰ প্ৰিয় শিলচটাৰ বুকুলৈ, য'ত খোদিত হৈছিল আমাৰ ভালপোৱাৰ সৰু সৰু মান অভিমানবোৰ। লুইতখনো চাম তাৰ পৰাই আপোন পাহৰা হৈ। তোমাৰ সৰলতাৰ প্ৰেমত বাৰে বাৰে পৰোঁ। তুমি দেৱী নে মানৱী অপৰাজিতা? মোৰ মানস কুঞ্জৰ তুমিয়েইতো আছিলা স্বপ্নালী সন্ধ্যা। গুচি যাওঁ ব'লা আদিম শক্তিৰ কাষলৈ। হৃদয় ধনেৰে য'ত বেচা কিনাৰ পোহাৰ আছে জানো তাত পবিত্ৰ প্ৰেমৰ নিৰাপত্তা? বৰষুণজাক সৰিলেই তোমালৈ বৰকৈ মনত পৰেও। শব্দৰ ফেহুজালত তোমাক আৰু কিমান আবদ্ধ কৰি ৰাখিম। বন্ধ কোঠাত তুমি হাহাকাৰ কৰি আছা এটুকুৰা আকাশ বিচাৰি, আৰু মই অপৰাধীৰ দৰে মাথো চাই আছো তোমাক অসহায় হৈ। নিশাটো উজাগৰে থাকি পুৱালৈ সপোন দেখোঁ। তোমাৰ কপালত সেন্দুৰীয়া বেলি এটা বহুৱাব খুজিছোঁ। মোৰ অনামিকা আঙুলিৰ পৰা কপালখন ক্ৰমাৎ আঁতৰি যায়, দূৰত্ব বাঢ়ে। মই ঢুকি নোপোৱা দূৰলৈ গুচি যোৱা তুমি। ধন্যবাদ।